নৱচৰণাই এজন সাংসদ হিচাপে আৰু এজন পলিটিকেল লিডাৰ হিচাপে তেখেতে নিজৰ জিকি যোৱাৰ কথা বা নিজে জিকিব এই মেছেজটো নিজৰ কৰ্মীবিলাকৰ মানে মাজত বা ৰাইজৰ মাজত তেখেতে বিলাবলৈ চেষ্টা চলোৱাটো একো আচৰিত হ'ব লগা বিষয় আছে বুলি মই সেইটো নাভাবোঁ। তেখেতে সেইটো ক'বই, কিন্তু ঘটনাটো হ'ল যে প্ৰথম আৰু দ্বিতীয়বাৰৰ কাৰণে যেতিয়া ইলেকশ্যন খেলি পেলাই তেখেতে জিকিব পৰা হৈছিলে সেই পৰিস্থিতি সেই পৰ্যায় এতিয়া নাই। BTC অঞ্চলত নতুন এটা ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি ইতিমধ্যে ডেভেলপ হৈছে আৰু এই ৰাজনৈতিক নতুনকৈ উদ্ভৱ হোৱা পৰিস্থিতিয়ে এতিয়া নৱশৰণীয়াৰ নিচিনা মানুহজনক জিকি যোৱাত কেতিয়াও সহজভাৱে সেই পৰিস্থিতি কিটো ৰাজনৈতিক এটা পৰিস্থিতিটো সি কেতিয়াও এই আগৰ নিচিনাকৈ সুবিধাটো তেওঁ নাপাব। সেইটো তেখেতৰ কাৰণে একেবাৰে কঠোৰ এটা বাধা আৰু জনগণৰ ৰাইজৰ মাজত ভোটাৰ ৰাইজৰ মাজত প্ৰথম আৰু দ্বিতীয়বাৰৰ কাৰণে জিকি যোৱাৰ পাছত তেখেতে যিখিনি শ্লোগান গাই পেলাই যিখিনি প্ৰতিশ্ৰুতি দি পেলাই ৰাইজৰ ভোট আৱেগিকভাৱে আদায় কৰি পেলাই গৈছিলে, এতিয়া জিকি যোৱাৰ পাছত যোৱা 10টা বছৰত তেখেতে জিৰ' পাৰফৰ্মেঞ্চ একো যে ৰাইজৰ হৈ কাম কৰিব পৰা নাই আৰু ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিলে ইয়াৰে 0.5% তেখেতে পূৰণ কৰিব পৰা নাই আৰু নোৱাৰিব। সেই কথাবিলাক ৰাইজে এতিয়া স্পষ্টভাৱে গম পাইছে যে ৰাইজক ব্লেকমেইলিং কৰি পেলাই ইম'চনেলাইজ কৰি পেলাই আৱেগিকভাৱে কৰি তুলি ৰাইজৰ ভোট আদায় কৰাটোহে মাত্ৰ নৱচৰণীয়াৰ এটা টেকনিক আছিলে। বড়ো অনাবড়ো জাতি বিভাজন কৰি পেলাই আমাৰ মাজত এটা বৈষম্য এটা নীতিৰে তেখেতে যে কমিউনেল এটা পলিটিক্স কৰিছিলে, যাৰ কাৰণে অঞ্চলত একো লাভ হোৱা নাই কোনো ব্যক্তি বা কোনো সম্প্ৰদায়ৰ আৰু কোনো অঞ্চলৰ একো লাভ হোৱা নাই। গতিকে নৱশৰণীয়াৰ নিচিনা কি কয় অকৰ্মণ্য এজন MP আৰু ৰাইজৰ ভোটটো আদায় কৰি পেলাই নিজৰ পলিটিকেল লাভালাভৰ কাৰণে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে পলিটিক্স কৰি থকা ব্যক্তি এজনক ৰাইজে ইতিমধ্যে চিনাক্ত কৰিব পাৰিছে আৰু সেই মানুহজনক সেই নেতাজনক ৰাইজে এইবাৰ যিকোনো প্ৰকাৰে হৰুৱাবৰ কাৰণে নৱচৰণীয়াক ইতিমধ্যে নাকচ কৰি পেলাই তেখেতৰ বিৰুদ্ধে কাম কৰিছে আৰু ফিল্ডত সেইটোকে স্পষ্ট দেখা পাইছোঁ যে নৱচৰণীয়া এতিয়া ফিল্ডত ইলেকশ্যন কণ্টেষ্ট কৰিবৰ কাৰণে আহাৰ পৰা বিৰত থাকাই তেখেতৰ মান সন্মান ৰক্ষাৰ এটা পলিচি হিচাপে ভাল হ'ব বুলি মই তেখেতক এডভাইচ দিব বিচাৰোঁ।